हाई फ्रेंड्स मैं पालकी इरानिया आपनालोक सकलोके मोर चेनेलলৈ स्वागतम जनालो। আজি মই আপোনালোকক দেখুৱাম ঘৰতে কেনেকৈ আঙুৰৰ পৰা কিসমিস বনাব পাৰিব। তোকে বজাৰৰ পৰা কিসমিস কিনি আনে কিন্তু আপোনালোকে জানে নে বাৰু কিসমিস যে ঘৰতেও বনাব পাৰি। আহকচোন মইনো কেনেকৈ বনালো চাও আহক। কিসমিস বনাবলৈ মই ললো আধা কিলো আঙুৰ। এয়া মই ধুনিয়াকৈ ধুই ললো। এয়া মই এটা সসত অলপ পানী লৈ আঙুৰবোৰ বইল কৰি লম। বইল হৈ থকাৰ সময়ত যেতিয়া আঙুৰবোৰ ওপৰলৈ উঠি আহিব তেতিয়া জানিব আঙুৰবোৰ বইল হৈ গ'ল। এয়া আমাৰ আঙুৰবোৰ ওপৰলৈ উঠি আহিছে, আপোনালোকে দেখিছে। এতিয়া আমাৰ বইল হৈ গ'ল। মই বন্ধ কৰি দিলো। তাৰ পিছত মই আঙুৰবোৰ পানীৰ পৰা টুকি লম। পানীৰ পৰা টুকাৰ পিছত মই আঙুৰবোৰ ৰ'দত শুকাবলৈ দিম। এতিয়া মই 2-3 দিন ৰ'দত শুকাব দিম। এয়া দেখিছেনে ৰ'দত শুকুৱাৰ পিছত বজাৰৰ দৰে হৈছে। আপোনালোকে নিশ্চয় ঘৰত বনাই চাব আৰু বনাই কেনে লাগিল মোক কমেন্টত জনাব আৰু যদি মোৰ ভিডিওটো ভাল লাগে তেন্তে লগৰবোৰৰ লগত শেয়াৰ কৰিব আৰু লাইক কৰিব, সাবস্ক্ৰাইব কৰিব, ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব আৰু মোৰ ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহো, আকৌ লগ পাম এটা নতুন ভিডিওৰ সৈতে।